Welcome back to my YouTube channel Masti Vlogs. তো আজিৰ ভিডিঅ'টোত মানে আমাৰ নলবাৰীত জমেটোত কাম কৰি মানে কিমান টকা ইনকাম কৰিব পাৰে দিনটোত তো সেইটো ভিডিঅ' তো আপোনালোকে হয়তো গম পাইছে মোৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ মানে মই জমেটোত বৰ্তমান সোমাইছোঁ পাৰ্ট টাইম জমেটোত কাম কৰিছোঁ তো এইটো বেগ তো ড্ৰেছৰ বাবে নাই পিন্ধিছোঁ বৰ্তমান ড্ৰেছ পিন্ধি নাযাওঁ ড্ৰেছৰ লগত লৈ যাম মানে মাজে মাজে ফটো আপলোড দিব লগা হয় সেইটো কাৰণে ড্ৰেছৰ লগত লৈ যাম তো বেগটো আপোনালোকে আছে আৰু বেগটোৰ প্ৰথম অনলাইন যাবৰ আগতে মানে যেতিয়া কামত যাৱা যাব তাৰমানে অনলাইন মানে এপছটোত অনলাইন হোৱাৰ আগতে এই বেগটোৰ ফটো এটা লাগে মানে বেগটো চাফা আছে নে নাই সেইটো ক্লিন ফটো এটা দিব লাগে তাৰপিছত তো জমেটোত অনলাইন অহাৰ পিছত মানে মেপখন এনেকুৱাকৈ তো মই একদম ওচৰত আছে মোৰ ৰিদ্ধি সিদ্ধি ৰেষ্টুৰেণ্ট আৰু ওপৰত দেখা পাইছে অনলাইন লেখা আছে তো এইটো অফলাইন হৈ থাকে এইটো অনলাইন কৰে আৰু যিটো চাৰিকোণে মানে যিটো মানে মেপখন দেখা পাইছে তো হালিলে এইখিনিৰ ভিতৰত মই মানে থকাৰ পিছতে মানে এপছটোত মই অনলাইন দিব পাৰিম তো এইখান ওচৰত মোৰ কাষত যিমানকেইখন ৰেষ্টুৰেণ্ট আছে বা যিমানকেইখন হোটেল আছে গোটেই ইয়াতে দেখা দিব আৰু ইয়াৰ পৰাই মোৰ অৰ্ডাৰ আহিব কুটিংটো খুলি ল'লোঁ আৰু বেগটো ইয়াতে মই বান্ধি লৈছোঁ মানে হঠাৎ কেতিয়াবা ফটো লগা হৈ যায় মানে কাম কৰি থাকোঁতে তো ফটো লগা হ'লে মানে বেগৰো ফটো লগা হয় আৰু মানে টি চাৰ্টে এটি মানুহটোৰো ফটো লাগে আৰু যদি ফটো কেতিয়াবা নেদাওঁ বা বাইচাঞ্চ যদি বেছিকৈ ফটো খুজি থাকোঁতে নেদাওঁ মানে যিটো পইচা দিব লাগে তাতছে কম দিয়ে মানে মই একদিন সেনেকৈ নেদাওঁতে প্ৰমাণ পাইছোঁ তো এইটো কাৰণে বেগটোতে বান্ধি লৈছোঁ আৰু দিনটোত কিমান ইনকাম হয় বা কেই টকা পাওঁ আপোনালোক ভিডিঅ'ত দেখাম তো চাই থাকিব তো ঘৰত থাকোঁতে মোৰ প্ৰথমটো অৰ্ডাৰ লাগিছে ৰেড ভেলভেটৰ পৰা তো এইখনৰ পৰা অৰ্ডাৰটো মই লৈ যাওঁ তো কাষ্টমাৰক নেদেখাওঁ আৰু তাৰ পৰা দি আহি মই আহিলোঁ নেক্সট ফুড পাৰ্ক গৈছোঁ এইখনক লাগি ফুড পাৰ্ক তো মই স্ক্ৰীন ৰেকৰ্ডটো বা স্ক্ৰীনশ্বটটো দেখাব নোৱাৰোঁ মানে এটা মোবাইল দি মানে ভিডিঅ' কৰি আছোঁ না তো সেইটো কাৰণে এইটো যিটো কাষ্টমাৰ তো জমেটো কৰাৰ পৰা প্ৰথম জমেটোৰ মানে বেলেগ ৰাইডাৰৰ মানে বেলেগ কাষ্টমাৰৰ তাৰ পৰা আহি লৈ যাব ইয়াতে অৰ্ডাৰ আই ডি লেখা আছে এইটো যাব কাজিপাৰা তো কাজিপাৰা পাৰ্চেলটো দি আহি মই গ'লোঁ সন্দেলি পাৰ হৈ পাইনগাঁৱৰ সেইটো চাইডে আৰু পাইনগাঁৱৰ সেইটো চাইডে সেই পাৰ্চেলটো দি আহি এইটো সন্দেলিৰ মছজিদ তো সন্দেলিৰ মছজিদত জোৰকটো লাগছি মানে জোৰৰ নামাজ পঢ়ি যাওঁ আসসালামু আলাইকুম কেনে হ্যাঁ লাইজ করছে তো কে তো নেক্সট অর্ডার আছে মানে টাকা তো ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ মানে বেগৰ ফটো আৰু মানে চেল্ফি লাগে তো এইটো কেনেকুৱাকৈ লাগে মানে দুটা বা এটা অৰ্ডাৰ দিয়াৰ পিছত হঠাৎ কেতিয়াবা কোনোবাটো অৰ্ডাৰৰ পিছত লগাই যায় আৰু বেগৰ লাইভ ফটো লাগে আগৰ ফটো দিও নহয় আৰু চেল্ফিটো লাইভ লাগে তো এইটো কাৰণে এই দুটা ফটো লগা হ'ল আৰু এই ফটো দুটা দি লওঁ দেখা আপুনি চাউণ্ডটো আহিছে আসসালামু আলাইকুম ওয়ালাইকুম সালাম তো এইটো পাৰ্চেল দি আহি এতিয়া মানে তেল ভৰাব আছিলোঁ আৰু এখিনি মই বৰ্তমান অৰ্ডাৰ একো লগা নাই নালগা কাৰণে এতিয়া আমি বিশালৰ ভিতৰত আছোঁ অলপ বিশালৰ ভিতৰত টাইমটো অলপমান খেদাওঁ এনাই আছোঁ মানে আকৌ কিনিবা নাই আৰু চশমা একযোৰ লগা আছিল মোক মানে বাইক চলাই থাকিলে বহুত ধূলা পৰে না তো চশমা একযোৰ চালোঁ কিন্তু বৰ্তমান নলাওঁ এনেই চাই থৈছোঁ বেলেগত ল'ব পাৰোঁ তো যিয়ে নহওক বিশালত অলপ সময় খেদাৰ কাৰণে আহিলোঁ তো ইয়াৰ পৰাই নেক্সট যদি অৰ্ডাৰ লাগে নেক্সট অৰ্ডাৰ লগাৰ পিছত আমি মানে নেক্সট অৰ্ডাৰ দি যাম আৰু অৰ্ডাৰ নাক লাগি বৰ্তমান এইখিনিতে থাকোঁ তো ফাইনেলি আজি জমেটোৰ ডিউটি শেষ তো দিনটোত আজি মানে মই বেছি সময় যোৱা নাছিলোঁ মানে 3-4 ঘণ্টাৰ ভিতৰত কাৰণে মানে 3 ঘণ্টামান কাম কৰিছোঁ আৰু 3 ঘণ্টামান কিমান ইনকাম হৈছে আপোনালোকৰ স্ক্ৰীনত দেখাই দি আছোঁ মানে ইনকাম প্ৰায় 3 ঘণ্টা কাম 300 টকা মানে প্ৰায় ঘণ্টাত 100 টকা বুলি ক'ব পাৰি তো আজি ভিডিঅ'টো এইখিনি আৰু নেক্সট কেতিয়াবা কিবা ইম্পৰ্টেণ্ট ভিডিঅ' থাকিলে আপোনালোকক দেখাম বা যদি ইম্পৰ্টেণ্ট নহয় দিয়ক এইটো কাৰণে বনাইছিলোঁ ঘৰত আহি থাকোঁতে বৰ মছজিদত সোমালোঁ আছৰৰ নামাজৰ সময় আছে তো আছৰ নামাজটো পঢ়ি লওঁ